চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা সভা। যোৱাকালি অনুষ্ঠিত হৈ যোৱা চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ আহ্বান মৰ্মে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। 1955 চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ বৰ্তমান অধ্যক্ষা মণিমালা বৰুৱাৰ নেতৃত্বত বিয়লি 1 বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় প্ৰায় 3 শতাধিক লোক উপস্থিত থাকে। উক্ত সভাখনতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতিখনৰ তপন কুমাৰ চুতীয়াকে সভাপতিৰ দায়িত্ব অৰ্পণ কৰি এখন 21জনীয়া সমিতি গঠন কৰা হয়। একেবাৰে প্ৰথম কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীখিনি তেওঁলোক মৃতই হওক বা জীৱিতই হওক গোটেইখিনি মানে একদম মানে ঠিকমতে উলিয়াই লোৱা। তাৰপিছত কোন কেনেকৈ ক'ত বিখ্যাত হৈ আছে, কাৰ কিমান মানে সহায় কৰিব পৰা সক্ষমতা আছে, লাগিলে এটকাৰ পৰা মানে লাখ টকালৈকে দিয়ক, সকলোৰে পৰা সামান্য হ'লেও মানে ডাঙৰ হ'লেও মানে আমাৰ সাহায্যখিনি লৈ আমাৰ স্কুলৰ প্ৰথম এই ক্লাছৰুম আৰু যিখিনি মানে আমাৰ প্ৰয়োজনীয় বস্তু এনেকুৱাখিনি যদি আমি কৰি ল'ব পাৰোঁ, সেইটো মানে বহুত ভাল। 2 বছৰত সম্ভৱ নহয়, পৰৱৰ্তী পৰ্যায়ত গৈ থাকিব। এই এনেকুৱা ধৰণৰ মোৰ অনুভৱ হৈছে। গতিকে সমাৰোহখনৰ কাৰণে সমাৰোহ নাপাতিলে আকৌ মানুহ গোট নাখায়। গতিকে সমাৰোহখনে প্ৰথম সমাৰোহ যিখন হ'ব প্ৰাক্তন ছাত্ৰ ছাত্ৰী, সেই সমাৰোহখনৰ কাৰণে মানে সকলোৱে একদম সক্ৰিয়ভাৱে লাগক। ভাল লাগিব, মানে বহুত ভাল লাগিব। তৰফৰ পৰা আহ্বায়ক কমিটিৰ তৰফৰ পৰা ক্ষমা খুজিছোঁ। আশা কৰিছোঁ আগন্তুক দিনত আমাৰ এই এলুমিনি যি মিট হ'ব বা এলুমিনি কমিটিখনে বিদ্যালয়খনৰ কাৰণে খুব সুন্দৰভাৱে কাম কৰি যাব। আৰু আপোনালোকে দেখিছোঁ সকলোৰে বিদ্যালয়খনৰ প্ৰতি বহুত মৰম আছে, চেনেহ আছে, সকলোৰে থাকে। আৰু আপোনালোকে খুব ভালদৰে যোগাযোগ কৰক, খুব সুন্দৰভাৱে অনুষ্ঠান আহ্বান কৰক। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত সকলোকে লগ পোৱাৰ আশাৰে আজি সভা ইমানতে ভংগ কৰিছোঁ।